যে পালেং শাক লগাবলৈকে গৈ আছো মই মাটিটো ৰেডি কৰিছো আৰু ইয়াতে আছে এয়া দেখিবলৈকে পাইছে পালেং শাকবোৰ এনেকুৱাকে হৈছে এয়া চাওক এয়া পালেং শাক যে লগাইছিলো আপোনালোকক দেখুৱাইছিলো সেই পালেং শাক হ'ল আজি মই উঠাম বলক এয়া মই আজি পালেং শাক লগাবলৈকে গৈ আছো মই মাটিটো ৰেডি কৰিছো আৰু ইয়াতে আছে গোবৰ পচন সাৰ আৰু মাটি আৰু নাৰিকলৰ যিটো বাকলি সেইটো সৰু সৰুকে মিহিকে কাটি গুড়াবোৰ দি দিছো এয়া এৰাতি তিয়াই থৈছিলো পালেং শাকখিনি আৰু এতিয়া ইয়াতে চাৰিওফালে ছটিয়াই দিম আৰু এই কাৰ্টুনটো দেখিবলৈকে পাইছে মাছৰ কাৰ্টুন হাফকে কাটি লৈছো মই মোৰ বিনৰ ভিডিঅ' এটা আছে যদি আপোনালোকে চোৱা নাই মই আই বটনত লিংকটো দি দিম তাতেও দেখিব মই মাছৰ কাৰ্টুনতে প্ৰায়ভাগ খেতি কৰোঁ এয়া পালেং শাকৰ বীজবোৰ ছটিয়া হৈ গ'ল আৰু এতিয়া মই ইয়াতে ওপৰত অকমান মাটি দি দিম আলফুল হাতেৰে মই মাটিবোৰ দি আছো আৰু একদম শেষত মগেৰে মই অকমান হাতত লৈ পানীটো দি দিম আৰু এয়া দেখিবলৈকে পাইছে মই একদম আলফুল হাতেৰে মাটিবোৰ দি দিছো মাটিটো একদম মানে গুড়া মিহি হ'ব লাগিব তেতিয়াহ'লে মানে বিচিৰ ওপৰত যিখিনি মাটি দিয়া হয় সেইখিনি একদম মিহি হ'ব লাগে যাতে গছটো ওলাওঁতে প্ৰব্লেম নহয় দেখিবলৈকে পাইছে মই মাজত পানী দিয়া নাই সাইডে সাইডে দিছো আৰু মাজত অকমান ছটিয়াই দিছো এয়া 10 দিন মান পিছত গুটিৰ পৰা অংকুৰবোৰ ওলাবলৈকে ধৰিছে আৰু ওলাব সাইডে সাইডে কিছুমান ওলাইছে আৰু বাকি আছে ওলাবলৈকে আৰু যেতিয়া আৰু অকমান ডাঙৰ হ'ব মই তেতিয়া আপোনালোকক দেখুৱাম মই যে পালেং শাক লগাইছিলো সেই পালেং শাকবোৰ হ'বলৈকে ধৰিছে আৰু কেনেকুৱা হৈছে মই আপোনালোকক দেখুৱাম আৰু মানে 25 দিন মান হৈ গৈছে চাগে মানে মই ডেটটো হিচাপ কৰা নাই কিমান দিন মান হ'ল এতিয়া অকমান হ'ব ধৰিছে মই পালেং শাক উঠাম আৰু আপোনালোককো দেখুৱাই গৈ থাকিম এয়া চাও পালেং শাকবোৰ হৈ গৈছে আৰু কোনো ৰাসায়নিক সাৰ নিদিয়াকৈয়ে ইমান ধুনীয়াকৈ হৈছে আপোনালোকেও কম জেগাতে এনেকুৱাকৈ বনাব পাৰিব আৰু মই দেখুৱাইছো মাছৰ কাৰ্টুনত লগাইছো আৰু মাছৰ কাৰ্টুনটো হাফ কৰি লৈছো এইটো কাৰণতে যদি পুৰা কাৰ্টুনটো কৰা হয় তেতিয়াহ'লে বহুত মাটি লাগে আৰু পালেং শাকত ইমানখিনি জেগা নালাগে সেয়েহে কাৰ্টুনটো নষ্ট নহয় যাতে সেইকাৰণে মই হাফ কৰি লৈছো আৰু হাফ কাৰ্টুন মই বেলেগত ব্যৱহাৰ কৰিছো এনেকৈ মই খেতিবোৰ কৰোঁ ঘৰুৱাকে আৰু এতিয়া মই পালেং শাকবোৰ উঠাম এতিয়া মই ডাঙৰবোৰ উঠাম আৰু সৰু সৰু বহুত হৈ আছে ডাঙৰবোৰ উঠাই দিয়াৰ পিছত সৰু সৰুবোৰ আকৌ উঠি আহিব সেইকাৰণে মই উঘালি নিদিওঁ পালেং শাকবোৰ এয়া দেখিবলৈকে পাইছে মই চিঙি লৈছো এনেকুৱা ঘৰুৱাকে খেতি কৰিলে নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল সৰু বাচ্চাৰ কাৰণেও ভাল সকলো ফালে ভাল আৰু আমাৰ শাক পাচলিৰ জাবৰবোৰো এনে পেলাই নাযায় সেইবোৰেৰে জৈৱিক সাৰ হৈ যায় মই হেনেকুৱা প্ৰচেছতে সাৰবোৰ বনাওঁ এয়া মই চিঙিলোঁ আৰু পিছত হৈ থাকিব এইবোৰ
এয়া পালেং শাক ছিঙি আনিলোঁ, দেখিবলৈকে পাইছে, আৰু হৈ আছে লাহে লাহে। যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি মোক উৎসাহিত কৰিব।